ঢোলবাই ক'ত? ৰতনপুৰত। শোলবাই ক'ত? ৰতনপুৰত। মই আহিছোঁ ক'ত? কলাক্ষেত্ৰত। অকণমান ৰ'ব দেই, গাড়ীখন পাৰ্ক কৰি আপোনাৰ প্ৰিয় ব্লগাৰজন নামি লওক। গাড়ীৰ পৰা নামি মই প্ৰথম আগবাঢ়িছোঁ কলাক্ষেত্ৰত থকা ষ্টেজখনৰ ফালে। যোৱা বছৰ গৰমৰ বন্ধত আহোঁতে এটা সংলাপ কৈ গৈছিলোঁ এইখন ষ্টেজত। এইবাৰো এটা কৈ যাম নেকি বুলি ভাবিলোঁ। যা কোনো ভদ্ৰ মানুহৰ ঘৰত আহি এনেকুৱা উদ্ভাণ্ডলি কৰিলে তহঁতক গতিয়াই বাহিৰ কৰি দিবলৈ মই বাধ্য হৈ যাম। অলপ বেছি হ'ল নেকি বাৰু জনাবচোন। দৰ্শক নাই আৰু সংলাপটো মই মনতহে ভাবিছোঁ, কোৱাটো নাই। এইফালে এওঁলোকে আকৌ এখন নাটকৰ আখৰা কৰি আছে, কমলা কুঁৱৰী। অহা 23 জুলাইত নাটকখন প্ৰদৰ্শন কৰিব। সময়টো বাৰু গম নাপাওঁ, ৰাতিপুৱাৰ পৰা আহি ৰখিলে নিশ্চয় এটা টাইমত চাব পাৰিব। আৰু ইনফৰমেশ্যনটো দিয়াৰ বাবে মোক ধন্যবাদ নজনালেও হ'ব। নীলমণি ফুকন প্ৰেক্ষাগৃহত আকৌ গানৰ আখৰা চলি আছে। কি গান গাইছে কমেণ্ট কৰি জনাবচোন আৰু গানটো কেনেকুৱা পাইছে জনাব। এতিয়া গানটো অকণমান উপভোগ কৰক। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম।